শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 18 ফেব্ৰুৱাৰী তাৰিখে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং SCERT আছামৰ পৰা এখন নটিফিকেশ্যন প্ৰকাশ পাইছে। ৰিচিডিউল অফ ফুড ইভালুৱেশ্যন অফ দ্য ক্লাছ 1 to 8। জাননীখনৰ মতে 2019 চনৰ পৰা কোভিডৰ বাবে আমাৰ বিদ্যালয়সমূহ 14 ফেব্ৰুৱাৰীলৈকে বন্ধ আছিল। সেয়েহে চতুৰ্থ ষাণ্মাসিক পৰীক্ষাটো সকলো বিদ্যালয়কে 15 মাৰ্চৰ ভিতৰত বিদ্যালয়সমূহত অনুষ্ঠিত কৰি শেষ কৰিবৰ বাবে অনুৰোধ কৰিছে। ধন্যবাদ। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।